মোৰতো হঠাৎ নাই এইবিলাক কৰবি আৰু এই আমাৰ খুৰী মাই দেখছি না একবাৰ হাই বুলি কোৱা খুৰী মাই কি খবৰ আপোনাৰ খবৰ নিশ্চয় ভাল মোৰো ভালেই দিয়ক ইফালে আমাৰ খুৰী মাই দেখছি না মানে চানা মাই কি ধুনীয়াকৈ কাপোৰ লগাবলৈ গামচা মোৰতো হঠা নাই দিয়কচোন সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা কৰি থৈ দিওঁ কাপোৰ মোৰতো এইগিলাখনৰ প্ৰতি ইণ্টাৰেষ্ট নাই আৰু নাজানো জানিলে একবাৰ এতিয়া মই এনে বহি চাই আছোঁ কেনেকৈ লৈ কি কৰে আৰু মই ল'বা খুজিছিলোঁ খুৰীমাই কৈছে নালগে দে ল'বা বৈ আহে পেপৰাত ধুবলৈ নলীটো এইটো দেখছি না সেইকাৰণে নললোঁ ভাত পানী খাই আপোনাৰ দুপৰীয়া খালোঁ দিয়ক আমি এই আমাৰ খুৰী মায়ে দেখছি না পূৰা মানে চানা মায়ে হেৰি লৈ আছে সূতা লৈ আছে গামচা লগাব বোলে মোৰতো কথা নাই মই না ক'লোঁ মই লওঁ দা এইটো সূতাখান্তি চানা মায়ে কৈছি নালগে পেপৰা ওলাই যাব এনাই যাব মোৰ সূতাৰ পৰা মই চাই থাকিম নিজেতো নৰোৱে পাৰিলে আগবাঢ়িব লৈ বা দিলে ঘৰো কৰিবা এতিয়া মই নাজনো মানে বহি পেলাই চাই আছোঁ কাষত কেনেকৈ কি কৰে এই যে কপাল আকৌ নাজানো এই খাৱাৰ বাহিৰে মায়ে ৰান্ধি দে ভাত আৰু মই গাড়ীত এই মানে কোনে কোনে ভাল পায় আৱাজটো কমেণ্ট কৰি জনাবচোন কি আপোনালোকৰ খবৰ নিশ্চয় ভাল এয়া দেখিছে নে আমাৰ চানা মাই কৈছিলোঁ মোৰ দেউতা লগত কাপোৰ নাই দিবা নিদিলে গামচা লগৰ বোলে মই কৈছোঁ মেখেলা চাদৰ লগৰ দা নাই গতাই ইমান মানে শাল ববা জানে না শাল বোৱা মানুহ অলপ লেবেল বেলেগ এতিয়া আমি নাজানো কাৰণে কোৱা কাৰণে এতিয়া গামচা লগাইছি পাপা খুৰাৰ বোলে গামচা নাই ঘৰত পিন্ধিবা মই কৈছোঁ দেচোন দে আমি আৰু চাই শিকিব পাৰিম কৰিবতো নোৱাৰোঁ আৰু চানা মাই মই কৈছিলোঁ মই নাজানো মই খালি ভিডিঅ' কৰি আছোঁ আৰু মই ধুনুক ৰাখি আছোঁ মোৰ কামেই সেই ধুনুক ৰখা আৰু এওক ক'লোঁ মই ক'লোঁ দা মোক কৈ দিয়া গামচা বা গামচা নাই মেখেলা চাদৰ বোৱাৰ কথা ক'লোঁ আগে তেওঁ কি ক'লে গামচা বয়ে বোলে বাপৰে পুৱক দক এতিয়া আমি নাজানো যি এতিয়া কি হ'ল কথাটো বাপাক বোলে গামচা নাই নোহোৱা কাৰণে গামচা বয়ে এতিয়া মইতো নাজানো চাই আছোঁ এই ধুনুক ৰাখি আছোঁ এইটো ধুনু এই নলত আছোঁ এই পিলিঙা এতিয়া লত বা মই বোলে ভুল হ'ব এইগিলাখান এই মেইন এইকেইটা যদি ভুল লাগে কাপোৰ চেচ মানে সেইকাৰণে মই নাজানো এতিয়া মেইন মই একবাৰ দিছিলোঁ আৰু এয়া আমাৰ চানা মাই তেনেকৈ এখান্তি মেইন তো যি এখান্তি দিবা নাজানে চেচ চব চেচ আৰু মেইন এখান্তিত এতে যে ভুল লাগে কাপোৰখনে আৰু চেচ কাপোৰখনে চেচ গম পাই না ধুনীয়াকৈ এতিয়া চানা মাই দিব দেখাই আছোঁ ৰ'ব এয়া এইকেইটা মেইন কাপোৰৰ আৰু কি ধুনীয়াকৈ দিছে মোৰ এইবিলাক আকৌ কথা নাই মই একবাৰ দিবা যাওঁতে ভুল হৈ গৈছে চানা মায়ে কৈছে নালাগে দে যা তই বাগাত দি থাকে মোবাইল চাই থাকি সেনেকৈ কৈছে কিমান দুখ মেইন গাইজ এতে এইকেইটা যদি য'ত লাগে সেই কাপোৰ বাতি কাঢ়ি আছে আৰু ধুনীয়া এটা মোৰ লগত এনেকৈ আছে এয়া ধুনীয়া কৰি চাওঁ ধুনু মুখখন দেখি দিয়ে এয়া আমাৰ ধুনু বেটা পূৰা মোৰ লগতে থাকে প্ৰায় ভাগ এনেকৈ দেখাম যা কি খবৰ আপোনাৰ খবৰ নিশ্চয় ভাল এই আমাৰ ধুনু বেটাই পূৰা মোৰ লগত এনেকৈ আছে আৰু মাকে কাপোৰ বাতি কাঢ়ি আছে আৰু এয়া ধুনু চাওঁ ধুনু এই আমাৰ ধুনু বেটা এইটো ধুনীয়াকৈ আছে মোৰ লগত আৰু মোৰ লগতে থাকে ধুনীয়া কৰি আৰু মাকে কাপোৰ বাতি কৰিছে সেইকাৰণে আজি মাকে কৈছে বেছি ডিষ্টাৰ্ব নিদিবি আদি বালতে থাকিবি সেইকাৰণে সি মোৰ লগতে আছে যে ধুনীয়াকৈ দেখছি না পূৰা শান্ত হৈ আছে এইফালে মাকে পূৰা কাপোৰ বাতি কৰাত লাগি আছে এয়া দেখিছেনে আৰু টোপনি আহিব ধৰিছে কাপোৰ বাতি কৰা হ'ল তাৰে পিছত বিন্ধাব লাগিব ৰাহত এনেকৈ চানা মায়ে আমাৰ ধুনীয়াকৈ ৰাহত বিন্ধাই আছে মোৰতো এইবিলাকৰ একোৱেই নাজানো মই চানা মায়ে কৰি আছোঁ তথাপিতো মই তেনেকৈ আছোঁ মায়াকে পূৰা আৰু ইফালে চলি দেখছি না কেনেকৈ আছে বাপৰে বাপ শান্তি নাই আৰু এই আছে চলি ৰখা নাছি আৰু মোৰ কপাল কি যি হ'ব এই মই চলি ৰাখান্তে যাব পাই জীৱনটো ইফালে আমাৰ চানা মাহঁতে কাপোৰ পূৰা চলাই আছে বোলে কিবা চলাব লাগে এইফালে ধুনু দেখছি না বা বোলে এটা ভৰি আছে অলপ সময় একলাই থৈ যাবই নোৱাৰি মোকে লাগে মাকক নালগে দেখছি না এগলে আছে চলি আৰু মই আছোঁ এই কাকে দিবা মায়েক আৰু হেৰি ইমান গৰম এই কাপোৰ চলাই আছে দেখছি না আমাৰ চানা মাহঁতে কি হ'ব মই ৰ'দত এক ৰাখি আছোঁ এই গৰমখনত এই সূৰ্য দেৱ দেখছি না এয়া
এখন ইফালে মাই পুৰা খঙত আছে কৈছে হা তই ভিডিঅ' বনাই আছা এই গৰমত আছো আমি মৰি সেনেকৈ কৈছে মোক কোনে দিব পাৰিলো আৰু ডিষ্টাৰ্ব দি আছে এই গৰমখনত ৰ'দ দিছে আৰু ইফালে হাল চলাই আছে চানামাহঁতে আৰু ইফালে আমাৰ মামী আহি গৈছে পুৰা টেঙা খাবৰ কাৰণে আৰু আমি ধুনু লগত আছোঁ মই আৰু ইফালে এনেকৈ এয়া দুখন মুঠে চলা গৈছে আৰু যিহে ৰ'দ দিছে মানে কি ক'ম ভাষাই নাই আমি টেঙা খাম আৰু মজাই বেলেগ আপোনালোক খাব নেকি খাই যে আহিব আমাৰ ঘৰত টেঙা খোৱা মানুহ এয়া আমাৰ গুণু এয়া বাবু এয়া আমাৰ চিলচিলিমা এয়া আমাৰ ধুনু আৰু মোৰ পাছে পাছে দেখিছে না মোক দিবে আজি পাত মই লৈছোঁ এখন দেখিছে ইমান মৰম মোৰ প্ৰতি দেখিছা এতিয়া আমি টেঙা খাওঁ আপোনালোকে চাই থাকক আৰু এইফালে ধুনু কি ডিষ্টাৰ্ব দি আছে দেখিছে না আৰু ইমান ধুনীয়া ধুনীয়া আমাৰ ঘৰৰে হয় টেঙাডাল আৰু বদ্ধ মিঠা আছে গাইছ আৰু বহুত ভাল লাগছে চলি লৈ মোৰ মুখখন কি হৈছে দেখিছে না এই চলি ৰাখি দেখি এই ৰ'দখনত এই তাতে আছে দেখিছে এতিয়া মাকৰ কাষত আৰু ইফালে পুৰা পিন্ধাই আছে কাপোৰ দেখিছে না ইমান গৰম দিছে মানে ভাষাই নাই গৰমত মাহঁতে কাপোৰ পুৰা এটা গা ধুই আছে আপোনালোকক অন্য এটা ভিডিঅ'ত লগ পাম বুলি আশা থাকিল আৰু আজি এইখিনিয়ে আছিল ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব একেবাৰে নাপাৰে আৰু বাই বাই টাটা